নমস্কাৰ মই ডক্টৰ মৃদুল মালাকাৰ ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ জিলা অনুজীৱবিদ আজি যিটো বিষয় আলোচনা কৰিব ওলাইছোঁ এইটো বিষয়ৰ ওপৰত মোৰ ছাবস্ক্ৰাইবাৰ বন্ধু আসাম নিউজে মোৰ টাইফয়েডৰ ভিডিঅ'টোত কমেণ্ট কৰি জনাইছিল আপোনাৰ যদি কিবা ৰোগ সম্পৰ্কে প্ৰশ্ন আছে স্বাস্থ্য সম্পৰ্কে প্ৰশ্ন আছে বা ইউটিউব চেনেলটোৰ সম্পৰ্কে মোৰ এই ইউটিউব চেনেলটোৰ সম্পৰ্কে কিবা দিহা পৰামৰ্শ আছে মোক কমেণ্ট কৰি জনাব মই এগৰাকী মাইক্ৰোবায়োলজিষ্ট হিচাপে এগৰাকী অনুজীৱবিদ হিচাপে তাৰ যথোপযুক্ত উত্তৰ দিবলৈ য'ত পৰিমাণে চেষ্টা কৰিম বা পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সন্মুখত ভিডিঅ' আকাৰে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমি আলোচনা কৰিম এগৰাকী ব্যক্তিয়ে যদি টাইফয়েডৰ দৰে ৰোগত আক্ৰান্ত হয় তেখেতে কি ধৰণৰ খাদ্য খাব পাৰিব কি ধৰণৰ খাদ্য ত্যাগ কৰিব লাগিব বা কি ধৰণৰ খাদ্য খাব নোৱাৰে চিকিৎসাৰ উপৰিও তেখেতে কি খাদ্যৰ তালিকাত কি কথাত কি খোৱাত গুৰুত্ব দিব পাৰে আৰু কি ত্যাগ কৰাত গুৰুত্ব দিয়াটো উচিত মই মোৰ টাইফয়েডৰ ভিডিঅ'ত কৈছিলোঁ এগৰাকী ব্যক্তিয়ে টাইফয়েডত কেনেকৈ আক্ৰান্ত হ'ব পাৰে টাইফয়েডত আক্ৰান্ত নহ'বলৈ কি সাৱধানতা বা সতৰ্কতা অৱলম্বন কৰা উচিত আৰু টাইফয়েডৰ লক্ষণসমূহ কি এই ধৰণৰ কথাসমূহ কৈছিলোঁ আজি আমি অকল খাদ্যসমূহৰ বিষয়ে ক'ম কি খাদ্য আপুনি চিকিৎসাৰ ওপৰত কি খাদ্য নাখাব আৰু কি খাদ্য খাব যেতিয়া চেলমনেলা নামৰ বেক্টেৰিয়াটোৱে দূষিত খাদ্য আৰু দূষিত পানীৰ দ্বাৰা আমাৰ দেহত প্ৰৱেশ কৰে আমাক টাইফয়েডত আক্ৰান্ত কৰে আৰু আমি টাইফয়েডৰ দৰে ৰোগত সংক্ৰমিত হওঁ বা আক্ৰান্ত হওঁ এই ধৰণৰ ৰোগত আক্ৰান্ত হ'লে আমি খোৱা খাদ্যত খুবেই গুৰুত্ব দিয়াটো প্ৰয়োজনীয় আমি প্ৰথমে মই ক'ম আমি কি খাদ্য ত্যাগ কৰাটো উচিত বা কি খাদ্য যিমান পাৰে কমকৈ খোৱাটো উচিত প্ৰথম কথাটো হ'ল কেঁচা পাচলিসমূহ বুলি কোৱাৰ লগে লগে আপুনি ব্ৰকলি কওক আপুনি বন্ধাকবি কওক আপুনি ফুলকবি কওক আপুনি ওলকবি কওক আপুনি পিঁয়াজ কওক এই ধৰণৰ কেঁচা পাচলিসমূহ ত্যাগ কৰাটো উচিত দ্বিতীয়তে হ'ল আপোনাৰ ড্ৰাই ফ্ৰুটছসমূহ যিকোনো সকলো ধৰণৰ ড্ৰাই ফ্ৰুটছ আপুনি ত্যাগ কৰাটো উচিত তাৰপিছত হ'ল আপোনাৰ কেঁচা জামুন আপোনাৰ মাটি কঁঠাল বা আনাৰস কিৱি এই ধৰণৰ ফলসমূহো আপুনি ত্যাগ কৰাটো উচিত তাৰপিছত ব্ৰাউন ৰাইচ বাৰ্লি এই ধৰণৰ খাদ্যসমূহ আমি ত্যাগ কৰাটো উচিত চাহ কফি যিমান পাৰে একচুৱেলি ত্যাগ কৰাই উচিত কাৰণ আপুনি হাৰ্বেল টি খাব পাৰে আপোনাৰ যদি চাহ কফি খোৱা খুবেই অভ্যাস আপুনি ত্যাগ কৰিব পৰা নাই আপুনি হাৰ্বেল টি খাব পাৰে তাৰপিছত হ'ল আপোনাৰ ৰঙালাওৰ গুটি ফ্লেক্সিড বা তিচি গুটি চিয়া বীজ বা আপোনাৰ নহৰু জলকীয়া এই ধৰণৰ খাদ্যসমূহ ত্যাগ কৰাটো উচিত তাৰ পিছৰ পইণ্টটো হ'ল আপোনাৰ আখৰোট বাদাম এই ধৰণৰ খাদ্যসমূহ ত্যাগ কৰাটো উচিত মাহজাতীয় খাদ্যসমূহ ৰাজমাহ মচুৰ আপোনাৰ বুটমাহ এই ধৰণৰ খাদ্যসমূহ আমি ত্যাগ কৰাটো উচিত বেছি ভজা বেছি জলকীয়া বেছি মচলাযুক্ত খাদ্য স্পাইচি ফুডসমূহ ফাষ্ট ফুডসমূহ এই ধৰণৰ খাদ্যসমূহ আচাৰ এই ধৰণৰ খাদ্যসমূহ ত্যাগ কৰাটো উচিত তাৰপিছত আপোনাৰ ফেটি ফুডসমূহ আপোনাৰ চিপছ কওক আলু চিপছ কওক আপোনাৰ ফ্ৰাইড চিকেন কওক অতি ভজা মাংসসমূহ কওক বা আপোনাৰ কুৰকুৰে কওক এই ধৰণৰ খাদ্যসমূহ ত্যাগ কৰাটো উচিত গতিকে এতিয়া মই ক'ম কি আমি কি খাদ্য খোৱা উচিত তাৰ আগতে মই কওঁ টাইফয়েড আক্ৰান্ত ব্যক্তি যিকোনো খাদ্য খোৱাৰ আগতে পৰিষ্কাৰ পৰিচ্ছন্নতাত খুবেই গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয় আপুনি খাদ্য খোৱাৰ আগত ভালকৈ ভৰি হাত ধুই আহিব ভালকৈ চাবোনেৰে ভৰি হাত ধুব পায়খানা গৈ আহিলে ভালকৈ গা পা ধুই আহিব ভালকৈ চাবোনেৰে ভৰি হাত ধুই আহিব আপুনি যিটো পাত্ৰত খায় যিখন কাঁহীত খায় যিটো বাতিত খায় যিটো গ্লাছত খায় সেইটো যাতে পৰিষ্কাৰ হয় সেইটো যাতে বীজাণুমুক্ত হয় সেইটোত নিশ্চিত হ'ব ভালকৈ ধুই ল'ব তাৰপিছত আপোনাৰ সেইখিনি গুৰুত্ব দিব আৰু তাৰপিছতহে আপুনি খাব পাৰিব প্ৰথম কথাটো হ'ল কি পানী আপুনি প্ৰচুৰ পৰিমাণে খাব পাৰে আচলতে টাইফয়েডত আক্ৰান্ত ব্যক্তিয়ে পাতল হজম হোৱা খাদ্য সকলো ধৰণৰ খাব পাৰে আপুনি প্ৰচুৰ পৰিমাণে পানী খাব পানী বইল কৰি ল'ব পানী বইল কৰি ঠাণ্ডা হ'ব দিব ঠাণ্ডা হ'ব দি পিনি এই ধৰণৰ পানী আপুনি খাব দ্বিতীয় পইণ্টটো হ'ল সিজাই লোৱা খাদ্য যিকোনো সিজাই ল'ব আপুনি গাজৰ সিজাই খাব পাৰে আপুনি আলু সিজাই খাব পাৰে আপুনি বিন সিজাই খাব পাৰে আপুনি স্কোৱাছ সিজাই খাব পাৰে আপুনি বিট সিজাই খাব পাৰে এই ধৰণৰ খাদ্যসমূহ আপুনি সিজাই খাব পাৰে ভালকৈ ভাত সিজাই পিনে খাব পাৰে আপুনি খিচিৰি খাব পাৰে ভালকৈ সিজাই পিনে আপুনি খিচিৰি খাব পাৰে তাৰপিছত আপোনাৰ মগু দাইল খাব পাৰে বাকলি নোহোৱা দাইল একচুৱেলি মগু দাইল খাব পাৰে আপুনি মগু দাইল ভালকৈ সিজাই লৈ বা মগু দাইলৰ পানী এই ধৰণৰ খাদ্যসমূহ আপুনি খাব পাৰে তাৰ পিছৰ পইণ্টটো হ'ল আপোনাৰ ফাইবাৰমুক্ত খাদ্যসমূহ ফাইবাৰমুক্ত ফলসমূহ ফাইবাৰ একচুৱেলি হজম হোৱাত বেছি সময় লয় সেইকাৰণে যিবোৰ খাদ্যত প্ৰচুৰ পৰিমাণে পানী থাকে আৰু ফাইবাৰৰ পৰিমাণ কম থাকে সেনেকুৱা ধৰণৰ ফল মূলসমূহ আপুনি খাব পাৰে আপুনি আঙুৰ খাব পাৰে আপুনি তৰবুজ খাব পাৰে আপুনি মৌচুমী খাব পাৰে অমিতা খাব পাৰে কমলা খাব পাৰে আপোনাৰ এই ধৰণৰ খাদ্যসমূহ আপুনি খাব পাৰে পকা কল খাব পাৰে এই ধৰণৰ খাদ্যসমূহ য'ত ফাইবাৰ কম থাকে আৰু পানীৰ পৰিমাণ বেছি থাকে
এই ধৰণৰ খাদ্যসমূহ খাব পাৰে তাৰপিছত আপোনাৰ পেস্টুৰাইজড আপোনাৰ মিল্ক খাব ফেট ফ্ৰী যিবোৰ গাখীৰ আপোনাৰ ফেট ফ্ৰী গাখীৰযুক্ত প্ৰডাক্ট আছে সেই ধৰণৰ খাদ্যসমূহ খাব পাৰে আপুনি গাখীৰ আৰু পানী মিক্স কৰি ভালকৈ গৰম কৰি ঠাণ্ডা হ'ব দি লাহে লাহে এনেকৈ খাব পাৰে তাৰপিছত আপোনাৰ যদি আপোনাৰ মানে জ্বৰৰ লগতে আপোনাৰ কাহ বা চৰ্দি বা গাঁঠিৰ এই ধৰণৰ লক্ষণ নাই তেতিয়াহ'লে আপুনি দৈ খাব পাৰে আপুনি আইচক্ৰীম খাব পাৰে আৰু যদিহে আপোনাৰ কাহ চৰ্দি এনেকুৱা ধৰণৰ লক্ষণসমূহ আছে তেতিয়াহ'লে আপুনি দৈ বা আইচক্ৰীম এই ধৰণৰ খাদ্য খাব নোৱাৰে বা এই ধৰণৰ খাদ্য খাব আপুনি নোৱাৰিব তাৰপিছত আপোনাৰ ডাবৰ পানী আপুনি প্ৰচুৰ পৰিমাণে ডাবৰ পানী খাব পাৰে আপুনি হাৰ্বেল টি খাব পাৰে যিকোনো ধৰণৰ হাৰ্বেল টি আপুনি খাব পাৰে তাৰপিছত আপোনাৰ চাগু খাব পাৰে আপুনি গাখীৰ পানী চাগু মিহলি কৰি কম পৰিমাণৰ চাগু খাব পাৰে আৰু যেতিয়া লাহে লাহে ভাল হ'ব আপুনি খিচমিচ খাব পাৰিব আপুনি পাতল ডালিয়া খাব পাৰে এই ধৰণৰ খাদ্যসমূহ আপুনি খাব পাৰিব এতিয়া মই ক'ম আপোনাক 3টা টিপছ ক'ম চিকিৎসাৰ উপৰিও এই 3টা টিপছ যদি আপুনি পালন কৰে আপুনি সোনকালে এই 3টাৰ যিকোনো এটা পালন কৰিলে আপুনি সোনকালে আপুনি ফলদায়ক প্ৰভাৱ পাব আপুনি সোনকালে ৰিকভাৰ হৈ উঠিব প্ৰথমটো হ'ল আপোনাৰ মৌ আৰু পানী আপুনি আধা গিলাচ পানীত 1 চামুচ মৌ দি দৈনিক খোৱা কৰক আপুনি নিশ্চয় সুফল পাব দ্বিতীয় টিপছটো হ'ল আপুনি লং আৰু পানী আপুনি 2 লিটাৰ পানীত 6টামান লং দিব দি পিনে আপুনি বইল কৰিব তেতিয়ালৈ উতলাই থাকিব যেতিয়ালৈ 2 লিটাৰ পানীটো হুহি 1 লিটাৰ হৈ নাযায় তাৰ 1 লিটাৰ হোৱাৰ পিছত ইয়াক আপুনি গেছ বন্ধ কৰি নমাই আনিব আনি সেকিব সেকনেৰে সেকি ল'ব সেকিলৈ যিটো পানী ওলাব সেই পানীটো আপুনি গোটেই দিনটোত লাহে লাহে অকণকৈ খাব 3 নম্বৰ টিপছটো হ'ল আপোনাৰ খুবি কলা আৰু আপোনাৰ খিচমিচ ভালকৈ মিক্স কৰি খুন্দি ল'ব খুন্দিলে যিটো পেষ্ট বনাব সেইটো যিটো হ'ব আৰু এই পেষ্ট অকণমান গৰম কৰি ল'ব গৰম কৰি লৈ সেইটো খাব পাৰে আপুনি এই 3টা টিপছ চিকিৎসাৰ পৰা এই 3টা টিপছৰ যিকোনো এটা আপুনি পালন কৰি চাওক আপুনি নিশ্চয় উপকৃত হ'ব আজিলৈ এইখিনিয়ে পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাক মই প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ